আৰান্ধৰা যাওক যাওক ৰাজকুমাৰ দা শুনকচোন এই কাপোৰ লৈ যাওক ৰয় ছাৰকে দি দিব এইফালে যাওক ধন্যবাদ ছাৰ আপুনি ছাৰ মই সৰুকণ আৰু এই বকুলি নমস্কাৰ আপুনি আমাক মাতি পঠাইছিলে মই মাতি পঠাইছো আৰে আপোনালোকেতো থিয় হৈ কিয় আছে আপোনালোকে বহক না প্লিজ আহক আহক বহক বেয়া নাপাব আচলতে মোৰ কামৰ প্ৰেছাৰটো ইমান বেছি মই কি কাৰণত আপোনালোকক মাতিছিলোঁ মই নিজেই নাজানো আৰু কি জানে মোৰ কামৰ প্ৰেছাৰত মই মাজে মাজে নিজেই কোন মই পাহৰি থাকোঁ কি কাৰণত মাতিছিলে ছাৰ সেইটো আমিও নাজানো তেতিয়াহ'লেতো এইটো বহুত ডেঞ্জাৰ কথা হ'ব না আপোনালোকৰ মনত আছে না মোৰ মনত আছে বৰ আচৰিত মানুহ দেখোন এজন চাহৰ লগত ঔটেঙা খায় আমি বিস্কুট জাতীয় কিবাহে খাওঁ ৰাজকুৱেদা যদি বেয়া নাপায় এওঁলোকৰ কাৰণে দুকাপ চাহ আনিব নেকি নাই নাই আমি চাহ নাখাওঁ তাতে ঔটেঙাৰে একেবাৰেই নাখাওঁ ঔটেঙা বুলি কওঁতে মনত পৰিল ছাৰ এই দুটা আৰান্ধৰাই আপোনাক দিবলৈ কৈছিল ৰাজকুৱেদা আপুনিও যে মানুহ এইবিলাক বস্তু ইয়াত আনিব লাগে নেকি মানুহে কি ভাবিব এতিয়া আনিলে যেতিয়া দিয়ক আৰু হাজাৰ হলেও গাঁৱলীয়া বস্তুটো ভাল লাগি যায় চাইজটো আৰান্ধাৰা যিটো খাইছিল তাত কৰি এইটো কিন্তু ডাঙৰ আছে এইটো একদম ঠিক আছে আচ্ছা এই ৰাজকুৱেদা এইটো বৰালি মাছৰ লগত কেনেকুৱা লাগিব নিশ্চয় ভাল লাগিব থেংক ইউ আহোঁ ছাৰ ভাল মই এইবিলাক বস্তু খাই ভাল পাওঁ হয় এতিয়া আপোনালোকে কাক মই আপোনালোকক কি সহায় কৰিব পাৰোঁ সহায় মানে আপোনাৰ যি মন যায় সহায় কৰিব পাৰে হাজাৰ হলেও অসম চৰকাৰৰ মন্ত্ৰী আমাৰ ঘৰত ৰাতিটো থাকি আহিছে গতিকে য়েছ য়েছ এতিয়া মোৰ মনত পৰি গ'ল মই আপোনালোকক কিয় মাতিছিলোঁ আহক আহক হয় ছাৰ বহক কামবোৰ সুকলমে সমাধান হ'ল নহয় হয় ছাৰ আপোনালোক আৰু জনতাৰ সহায় সহযোগত সকলোবোৰ কামেই ভালদৰে সমাপন হৈ গৈছে আচলতে পিতৃহীন বুলি জনতাই মোক অনুভৱেই কৰিব দিয়া নাই হয় শৰ্মা অসমৰ ৰাইজে আপোনাক পিতৃহীন হ'বলৈ নিদিয়ে কাৰণ ৰাইজে আপোনাক যথেষ্ট ভাল পায় হয় ছাৰ সেয়া আচলতে মই কৰা পূৰ্বৰ কৰ্মৰ ফলতেই মই পাইছোঁ হয় আপুনি ঠিকেই কৈছে আৰান্ধৰা আৰান্ধৰা হয় ছাৰ আপোনাৰ গাটো ভালে আছে নহয় হয় ছাৰ ভালে আছে কিয় সুধিলে নহয় মানে আপোনাক অন্য দিনাৰ দৰে সক্ৰিয় যেন লগা নাই হয় ছাৰ ময়ো তেতিয়াৰ পৰা লক্ষ্য কৰি আছিলোঁ কিন্তু যাৰ সোধাইহে নাছিলোঁ কেজানিবা আৰম্ভৰাই তেখেতৰ ব্যক্তিগত কথাত হস্তক্ষেপ কৰা বুলি কৈ দিয়ে সেই ভয়তে সোধা নাছিলোঁ ছাৰ নাই নাই ছাৰ তেনেকুৱা একো নহয় একো নাই যদি ঠিক আছে আৰন্ধৰা আপুনিও বহি লওকচোন কথাখিনি পাতোতে আপুনিও থকাটো বৰ জৰুৰী ঠিক আছে ছাৰ আচ্ছা শৰ্মা হয় ছাৰ আৰন্ধৰা হয় ছাৰ ছাৰ আপুনি যায় নেকি আহিছোঁ বাৰু ছাৰ কি হ'ব আৰন্ধৰা ছাৰ
আপোনাৰ আজি হৈছে কি? জনছন্স নিমৰ শক্তিৰে ভৰা নিমাইল যি আপোনাৰ ঘৰখন ৰাখে 99.9% সুৰক্ষিতকৈ কোভিড-19 কৰোনা ভাইৰাছৰ পৰাও। জৰুৰী বুলি ক'লেও ছাৰ अरे नहीं नहीं একো টেনশ্যন নল'ব চাওক আমাৰ কিছুমান নিয়ম আছে সেই কথাটো আপুনিতো জানে আৰু কাৰণে গতিকে এখেতক মেডাম যদি আপুনি বেয়া নাপায় আপোনাৰ নামটো মোক ক'ব নেকি মোক মেডাম বুলি নকলেও হ'ব ছাৰ মোৰ নামটো বকুলি বাকুলি বৰ ধুনীয়া নাম আছে আচ্ছা এই বাকুলি যিটো নাম আছে এইটো ক্লিচাৰৰ বায়েক আছে নে ভনীয়েক আছে হা মাটি ক্লিচাৰৰ শুনিলে মোৰ মনত বিহু বিহুটি লাগি যায় ছাৰ বকুলিটো কুলি চৰাইৰ লগত নহয় বকুলি ফুলৰ লগতহে ৰিলেটেড হয় নেকি মই নাজানো আজি কথাটো গম পালো তোমাক ভাল লাগিল মানে তোমাৰ নামটো বকুলিটো আচ্ছা সঁচা কথাটো এতিয়া কৈ দিয়কচোন মোক হঠাৎ তেনেকৈ ক'বলৈ দিগদাৰ হ'ব ছাৰ কিন্তু কিবা এটা ৰাস্তা ওলাবই আপুনি চিন্তা কৰিব নালাগে ছাৰ তথাপি ছাৰ আপুনি সকলোবোৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়ক মই কিবা নহয় কিবা এটা ৰাস্তা উলিয়াম মুঠতে আপুনি নিশ্চিন্ত হৈ থাকক ছাৰ নে কি কয় আৰন্ধৰা আৰন্ধৰা ছাৰ হয় ছাৰ সেইটোৱে ছাৰ মানে আপুনি মাত্ৰ কোৱা কথাষাৰেই হয় ছাৰ আৰন্ধৰা CM ছাৰে এইমাত্ৰ আকৌ কি ক'লে মানে ছাৰে আপোনাক যি ক'লে ময়ো সেইটোকে কৰিবলৈ ক'ম বুলি ভাবিছিলোঁ এতিয়া আপোনালোক দুজনে মোক যি কৰিবলৈ কয় মই তাকে কৰিম মানে কৰাই দিম ছাৰ নহয় মানে কৰিম ছাৰ আৰন্ধৰা হয় ছাৰ যি দেখিছোঁ আপোনাৰ মনটো আজি ইয়াত থিতাপি লৈ থকা নাই নাই ছাৰ আছে ছাৰ ইয়াতে আছে ছাৰ কেতিয়াবা হৈ যায় ছাৰ হাজাৰ হ'লেও ডেকা ল'ৰা মনটো কমোৱা তোলাৰ দৰে বতাহত উৰি ফুৰে একো নাই ছাৰ সময় হ'লে শিকি যাব ন আচ্ছা ছাৰ আপুনি চিন্তা নকৰিব মই কিবা নহয় কিবা এটা সমাধানৰ বাট উলিয়াম হয় মুঠতে আপোনাক ছাৰ সমস্যাৰে ভাৰাক্ৰান্ত হ'ব দিব নোৱাৰোঁ আচ্ছা ছাৰ মই এতিয়া যাওঁ নেকি মানে মেক্সিমাম কাম ময়ে চাওঁতো যাবলগীয়া আছিলে নিশ্চয় নিশ্চয় আপুনি বাকী কামবোৰ কৰক ঠিক আছে ছাৰ আহিছোঁ ঠিক আছে আৰন্ধৰা আহিছোঁ আৰন্ধৰা হয় ছাৰ ছাৰ আপুনি যায় নেকি আহিছোঁ বাৰু ছাৰ কি হ'ব আৰন্ধৰা ছাৰ আপোনাৰ আজি হৈছে কি ঠিক আছে এইখিনি কথাকে আপোনালোকে আমাৰ DCM ছাৰৰ আগত কৈ দিব নাই নাই আপোনালোকে চিন্তা কৰিব নালাগে আমাৰ ডেপুটি CM ছাৰ যে আছে বহুত ভাল মানুহ আছে একদম চিম্পল মানুহ মই তেনেকৈ ভাবোঁ নহ'ব পাৰে লেকিন ভাল আছে 1 মিনিট ৰ'ব হা মই ফোনটো কৰি আছোঁ हेलो मैं रही कैसू मैं डिप्टी CM ছাৰক এতিয়া ইমাৰ্জেঞ্চি লগ কৰিব লাগে হাই দুজন ইম্পৰ্টেণ্ট মানুহ আছে হা বহুত ডাঙৰ কথা এটা আছে হাই মই গৈ আছোঁ তেখেতে যদি আহি পাই মোৰ কথাতে কৈ থ'ব ঠিক আছে ৰাখিছোঁ বলক আৰে ঠাই কৰিব নালাগে আহ বলক চিন্তা কৰিব নালাগে আগে ভালদৰে কামবোৰ কৰি যাচোন দেই বাবা সময়ত মোক পাবি নহয় কিন্তু দাদা হ'ব এতিয়া যাক লগ কৰিবলৈ আহিছ তেওঁক লগ কৰগৈ যা যাবি হ'ব অয়া আৰে ৰৈ চাওক দেখোন কলৈ যায় আপোনাৰ ওচৰলৈকে আহিছিলোঁ এখেতসকলক লৈ নমস্কাৰ নমস্কাৰ ছাৰ নমস্কাৰ এখেতসকল কৈ আছোঁ বলক না আপোনাৰ কেবিনেট ঠিক আছে তেনেহ'লে আহক বলক ইফালে কাল কি চাইছা দুইজনকে মোৰ জগত ভণ্টি
তই বেছি চিন্তা নকৰিবি দে ৰাতিপুৱাই দেখোন উখোৱা চাউলৰ ভাত একাহে বইল দুটা কণীয়ে খাই আহিছিলোঁ হা চিন্তা নকৰিবি দে এই ভোক লাগিলে জেচিবি কোনোবাই ধৰি বান্ধি ৰাখিব পাৰিব জানো হা চিন্তা নকৰিবি দে নাই নাই নোৱাৰে মই থকালৈকে আপোনালোকক কোনেও একো কৰিব নোৱাৰে হ্যাঁ মই কৈছিলি না আপোনালোকে মিছামিছি টেনশ্যন লৈ আছে চাওকচোন আপুনি ছাৰ আপুনি থাকোঁতে ছাৰ আপোনাৰ কথা মতে মই ফটো মাৰি আপোনাক গোটেইখিনি খবৰ দিলোঁ চাকৰি এটা পোৱাৰ আশাতে কিন্তু এনেকৈ ৰাজনীতিৰ মেৰপাকত সোমাম বুলি ভবাই নাছিলোঁ নহয় নাই 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 আপুনি ভুল ভাবিছে মিষ্টাৰ সৰুকণ এয়া কোনো ৰাজনীতিৰ মেৰপাক নহয় আৰু চাকৰিৰ পোষ্ট ওলালে আপুনি নিশ্চয় পাব ইণ্টাৰভিউ আকৌ ভালকৈ দিব লাগিব হয় ছাৰ আচ্ছা ৰয় চাহাব হয় ছাৰ আমি যিহেতু কথাটো গম পালোঁ গতিকে জেচিবিক এবাৰ মতাই আনি কথাটো সোধাটো ভাল হ'ব হয় ছাৰ চাওচোন তেখেতে হৈ কাহেনে নাই কি ক'লে মানে ছাৰ মানে কনফেছ কৰেনে নাই কৰিব ছাৰ কৰিব আচ্ছা ছাৰ তেখেতৰ দেউতাক আছেনে নাই নাইতো থাকিলে তেওঁ কৰিলেহেঁতেন মই ডায়েষ্টি কৰি আছোঁ হ'ব দে ভণ্টি মই এতিয়া কামত ধৰোঁ দেই ভণ্টি মোৰ এটা দৰকাৰী ফোন আহি আছে ৰবিচোন দেই হেল্ল' হয় নেকি মোক অকলে মাতিছে বাৰু মই গৈ আছোঁ মোক অকলে বাৰু কিয় মাতিলে দিছে বিজেক কম নেকি হ'ব সকলো মেনেজ কৰিব পাৰিম মই অকলে মিছা মিছি বিজেক লেটিয়াই লওঁ কেলে জেচিবিদা এটা কথা কওকচোন সেইদিনা আপোনালোকে কি খাইছিলে ভাতৰ মাৰ নিশনি ভাতৰ মাৰ কামৰ সময়ত কাম সেইটো কথা পাহৰি গ'লে নহ'ব মিছা মিছিকৈ CM ছাৰৰ আগত লাজ পাবলগীয়া হ'ল ছাৰেতো জানিব লাগে ডেকা ল'ৰা মই মোৰো কেতিয়াবা কিবা কাৰণত দুখ লাগিব পাৰে হেল্ল' হয় মই আৰণ ধৰাই কৈছোঁ সোমাব পাৰোঁনে ছাৰ আহক বহক ধন্যবাদ ছাৰ কিন্তু হঠাৎ মোক ইয়ালৈ কিয় মাতি আনিলে সেইটোহে বুজি নাপালোঁ বুজি পাব লাহে লাহে সকলোবিলাক গম পাই যাব কথা সুৰটো মিঠা হ'লেও ভিতৰত বহুত ৰহস্য সোমাই আছে যেন পাওঁ জেচিবিটা হয় কওকচোন ছাৰ আপুনি কিন্তু বেলেগ ধৰণৰ মানুহ দেই মানে আপুনি আপোনাৰ পেটত ভাল কথা ৰাখিব পাৰে দিয়ক মানিছোঁ দেই আপোনাক কি কথা কয় ছাৰ অকল ভালেই নহয় ভাল বেয়া ভাল আৰু বেয়া মিক্স হৈ থকা সকলো কথাই হজম কৰি দিব পাৰোঁ ছাৰ মই কৈছিলোঁ নহয় যে আমাৰ জেচিপিদা বহুত বিশ্বাসী মানুহ আছে এবাৰ যিটো বস্তু গিলি দিয়ে সেইটো দুবাৰা ওলাই নাহে আপুনি যিটো ভাবিছে ৰিয়েকশ্যন কৰিছে মই সেইটো কৰা নাই দিয়ক ঠিকেই পিছে আমাৰ বৈশ্যদাইহে কথাবোৰ ভালদৰে মেইনটেইন নকৰেহে
মানে যিবোৰ ক'ব নালাগে সেইবোৰ কৈ দিয়ে আৰু যিবোৰ ক'ব লগা থাকে সেইবোৰ পাহৰি যায় মানুহৰ স্বভাৱ আৰু কিনো ক'ব তথাপিও সেইদিনা ৰাতি আপোনালোকে কি খাইছিলে সেইটোতো ক'ব নালাগিছিল ভনীজোৱাই সঁচাকৈ কথাখিনি কৈ দিলে নেকি মোক দেখোন কৈছিলে মোৰ মুখৰ পৰা এই কথাখিনি কেতিয়াও কাৰো আগত নোলায় মই কিন্তু ভনীজোৱাক বেয়া পাইছোঁ এইটো কথা জেচিবিদা এটা কথা কওকচোন সেইদিনা আপোনালোকে কি খাইছিলে ভাতৰ মাৰ নিশনি ভাতৰ মাৰ ৰয় চাহাব যি দেখিছোঁ মাতি দিবই লাগিব হয় ছাৰ কাক ছাৰ মই নাকাও গম পাব হাৰুকান আৰু বাকলি এইফালে আহকচোন ভাতৰ মাৰৰ মালিক আপোনালোকক যি কাৰণে মাতিছিলোঁ সেয়া ইতিমধ্যে হৈ গৈছে এতিয়া আপোনালোক যাব পাৰে আপুনি এৰি দিয়কচোন মোক ৰকচোন আপুনি মই কিন্তু চিকিউৰিটিক মাতি দিম মোক এইবাৰলৈ ক্ষমা কৰি দিয়ক ঘৰ আছে মই কাণত লৈছোঁ আপুনি ক'লে মই এখন উঠাব কৰিম আপুনি খালি মোক ক্ষমা কৰি দিয়ক আপুনি উঠকচোন নাই মই আপোনাক উঠিব কৈছোঁ নাই মই উঠক উঠিছোঁ